খাবিনে ফুলখিনি দেখাই দেচোন ভাল লাগিছে দে দেখাই দে ধুনীয়াকৈ হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইছ বহুত দিনৰ মূৰত আজি আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ কিয়নো গম পাইছে বহাগৰ বিহুৰ তো আজি হ'ল গৰু গা ধুৱাব মানে তো আজি গৰু গা ধুৱাব তো এতিয়া আমি আহিছোঁ আমাৰ ঘৰত খুৰাহঁতৰ ঘৰত আহিছোঁ তো এতিয়া মই পিছ চাইডে ধুনীয়াকৈ মানে ঢোল চোল বজাই চব ৰেডি কৰি আছে আপোনালোকক ধুনীয়াকৈ দেখামগৈ তো আপোনালোকে মজাকৈ চাই থাকক শেষলৈকে বহুত দিনৰ মূৰত ভিডিঅ'টো লৈ আহিছোঁতো এইবোলে এয়া চব আহি আছে পাৰ্টি হাই তো আপোনালোকে চাই থাকক এতিয়া পথাৰলৈ যাম মজাকৈ চাই থাকক বৰ্তমান চাই থাকক আমাৰ ঘৰত কি পৰিস্থিতি চলি আছে বৰ্তমান ধৰি লোৱা আমাৰ বিহু বুলি ক'লে বহুত কিবা কিবি বুজায় কিন্তু মই দেখাই আছোঁ আপোনালোকক আমাৰ এতিয়া বৰ্তমান এই আমাৰ ভাগিনহঁত আহিছে গুৱাহাটীৰ পৰা এই দাঁত বাজে উঠিছে দেৰিলৈকে শুই থাকে সিহঁতে ইমান দেৰিলৈকে শুই থাকক দাঁত মাৰিছে কি আয়োজন কৰা হৈছে আমাৰ এতিয়া হালধি পিচি আছো আমাৰ ইফালে হালধি পিচিছে ময়ো এয়া মাটিমাহ পিচি আছো ইফালে হালধি জৰাই আছে মানুহৰ আৰু ইয়াৰ পিছত আমি গা ধুৱামগৈ নদীত আপুনি ওলাব তাতে যাব লাগিব আমাৰ ৰাজস্থানৰ পৰা এখেত আহিছে নমস্কাৰ দিয়া নমস্কাৰ দিয়া কৃষ্ণ ঘৰৰ পৰিৱেশ মানে আমাৰ বিহু বুলি ক'লে এই আমাৰ এয়াই বুজায় আৰু এইবিলাক গৰু চৰু আছে বোলে গৰুবিলাক গা ধুৱাব লাগিব আৰু ইয়াত গৰু গাখীৰ দি আমি জলপান খাব লাগিব আজি কিবা এটা কৈ দিয়া আজি বিহু বুলি আজি বিহু আমি গৰু গা ধুৱাম বহাগ বিহু কিবা এটা কৈ দে বিহু বুলি লাজ লাগিছে ন শুই কিবা এটা কওক এতিয়া গৰু গোটেইখিনি ধুৱাব পাৰিবনে চবকে তোমালোকৰ নিচিনা এই বছৰেকৰ বিহু দিনাখন মাহ হালধিৰে গা ধোৱা হয় আৰু এতিয়া আমি হালধি ৰস খুৱাইছোঁ যাতে বেমাৰ আজাৰ বিঘিনি সকলোবিলাক যদি ভাল হয় বছৰলৈ চি চেহৰা ভাল হ'ব বেমাৰ আজাৰ নহয় কৃষ্ণ চবকে খুৱাব লাগিব ন দেখিছে নহয় কিমান গাল আছে মেইন আহিছে গৰু মালিক কেমেৰা আগত গৰু মেইন মালিক হেৰি হ'ব এইটো খুৱাই লোৱাৰ পাছত আমি নদীত গা ধুৱামগৈ আপুনিও তালৈকে যাব কি কয় এইটো নাজানো
চাক মাৰি ই হি অ দুইজনী আঁতৰিছে চাচোন লাজুকী বাইদেউ এতিয়া আমাৰ গৰু আহি গ'ল দেখিছে নহয় এতিয়া পথাৰত যাম এতিয়া গা ধুৱাবলৈ গৰু আহিছে কৈ দে এই দেখিছে নহয় আহি আছে আৰু আছেই এটাক আজি গা ধোৱা হ'ব মানুহৰ হাত দীঘল হ'ব তেওঁ এইটো দৌচা এইটো বেয়া জাপ দিছি নাই সি আকৌ প্ৰেক্টিচ কৰি আছে মানে আছে দে বিন্দাই কি ডাঙৰ গোটেইকাল গ'ল ইয়াকহে নিব পৰা নাই এই ইয়াৰ খং বেলেগ বোলো এই বাইদেউহঁত আহক গামোচা লোৱা বাইদেউহঁত তো গাইছ আমাৰ পুখুৰী পাই গ'লো এই মানে প্ৰত্যেকবাৰে সাঁতুৰিবলৈ থাকেই আগে ভাগে এই ইয়াক দিম এতিয়া চাৰ্ট এডাল দেখিছা নহয় তো গাইছ দেখিছে নহয় আমাৰ পথাৰ পাই গ'লো এতিয়া বিয়াত গৰু গা ধোৱা হ'ব ধুনীয়াকৈ পাৰিলে ময়ো এপাক ধুই ল'ম তো গাইছ এয়া গৰু মানে গা ধুৱাবলৈ আৰম্ভ কৰি দিলে বিন্দা কওক কিবা এটা এইফালে ধন্দা মানে গুৱাহাটীৰ পৰা আহিছে গৰু গা ধুৱাবলৈ দেখিছেনে প্ৰতি বছৰে আহে আজিকালি গুৱাহাটীত থাকে এইকেইটা তাত সাঁতুৰি আছে দে এই দৰলৈ নাযাবি অঁ সেইখনতে থাক নাখাওঁ মই উঠামহে এতিয়া এইকেইটা চাই তুমি গলা যে যোৱা ষ্ট্ৰবেৰী বাগান কি ধুনীয়া লাগে দেখি চুনুকেইটা দেখাই দিয়া ধুনীয়াকৈ ইমান পাঁচটা নে কেইটা তো গাইছ গৰু গা ধুৱাই আছে এতিয়া আমি আহিছোঁ মানে ডাঙৰ হৈছেনে নাই সিহঁতে ভিডিঅ' কৰি আছে এইটো কি চিষ্টেমত কৰে হেৰি দি দিয়ে কাপোৰ পলিথিন দি দিয়ে ন নাযাবি ৰ বাপৰে ইমান যাওঁতে কথা নমৰ নহয় গৰমত কি কোন মানুহ মৰিছে গৰম এটা খাব নিদিলে তহঁতে নাখাওঁ চাওঁ চাফা মানুহজনী মুখখন দেখাই দেচোন তই প্ৰত্যেকবাৰে গামোচাখন কিবা কিবি লাগে এনেকৈ থাকিলে তোক মডেল কৰিলেচোন এনেকৈ বেলেগ এবাৰ ফটো উঠা দেখোন তেতিয়াও বেলেগ হৈ যাওঁ নেকি এতিয়াও বেলেগ তেতিয়াও বেলেগ চব তেনেকুৱাই সেইফালে ক'লে যাবি এতিয়া তেনেহ'লে কিয় আহিছে আকৌ ফটো মজা ক'ত পালি সেইটো ভাল লাগিছে কালাৰটো কি বস্তু এই ফুলটো বনাইছো আকৌ চিঙি টেঙা নেকি এইটো ন হয় তই জংঘলী ছোৱালীকেইজনী মানে যে ইউটিউবত যে বনাই থাকে এনেকৈ চিঙি চাওঁনে নাচাওঁ বনাই মানে আৰু দেখাবৰ কাৰণে কি লাগিব দিছে এইকেইডাল চিঙিছানে নাই এটা দিয়া
খাওঁ এটা খাবি নে খা এইটো ল কিন্তু মই নোধোৱাকৈ নাখাওঁ এই কিবা লাগি আছে কি বনাইছে মই বুজি পোৱা নাই এইটো কি কৈছে বুজি পোৱা নাই এহেঁতে তাত সাঁতুৰি আছে আমি কিন্তু গুচি আহিলোঁ ৰ'দ যে সেইখনত এনেই সেয়া বৰফ শুনো ইয়াত বৰফ পৰি আছে বৰফ তোলাগাল বৰফ বুলি কৈছে ভাল লাগে এইটো বোলে এনেকৈ দিব লাগে খাবি নেকি বুলি এনেকৈ ষ্টেটাছ দি দিওঁ বিচাৰিবই আৰু নিবিচাৰা কথাই নাই আৰু মালিক ষ্ট্ৰবেৰী মালিক হয় এয়া থাকিয়ে গ'ল থাকি গ'ল গৰু মানে যিগাল গৰু আৰু মানে কণ্ট্ৰল কৰিব নোৱাৰা হৈ গৈছে হয়নে 32টা গৰু পোৱালি যোৱালীয়ে এতিয়া মানুহ 2টা আকিল দি ল'ম তাকো এটা গুৱাহাটীৰ পৰা ফোন কৰি আনিলোঁ এই অকণমান টানা যা কৰিলে ভাগৰ ফেফাই মানে অকণমান দিগদাৰ প্ৰব্লেম হৈছে আৰু মোৰ মানে এই বস্তুটো খালি থাকি গ'ল বাকী চব এইটো থাকি গ'ল আৰু এইটো সন্ধিয়ালৈ দিম আৰু সন্ধিয়া এতিয়া সন্ধিয়ালৈ তাক দিয়া হ'ব এবাৰ হুঁচৰি কি হ'ব হুঁচৰি হ'ব হুঁচৰি প্ৰগ্ৰাম চলিব বিহু চলিব আমাৰ অঁ সন্ধিয়ালৈ আপুনি এপাক যাব তাত প্ৰগ্ৰাম চলিব আমাৰ হয় যাব লাগিব বিহু প্ৰগ্ৰাম চলিব হুঁচৰি চলিব হা এইফালে আইতা খাই দিয়ক নাই তামোল খাই আছে টিকুলো অহা নাই অঁ এইটো খাই এইটো আপুনি খাই দিয়ক ভাগৰ মানে গৰু গা ধুৱাওঁতে ভাগত মানে এইটো ষ্ট্ৰবেৰী কৈছিলোঁ মই এয়া বাগান আছে মোৰ চিনি পায় আপোনাক দিয়ক আপোনাক ভিডিঅ'ত চিনি পায় এইটো বস্তু আপুনি খায় এইটো আপোনাক দিছোঁ এইটো ৰঙালী বিহুৰ শুভেচ্ছা দিছোঁ তোমাক দিয়ক বিচাৰোঁ ক'ত পাওঁ 100 এবিধ লাগিব শাক হয় এইটো মানে মই তোমাৰ পুঠি মাছ নি থৈছোঁ তাৰপিছত অসম পইচাত তোৰা মাছ পৰ্ব হ'ব তোৰা মাছ ধৰিম আমি এতিয়া আৰু যিজন মানে মোৰ সতীৰ্থ বন্ধু তেখেত আহি পোৱা নাই মানে এই তোৰা মাছ ধৰা মানুহজন তেখেতহে বস্তু ধৰিব জানে মানে বিশেষকৈ আহিলে দেখিব তোৰা মাছৰ খেল দেখিব আপুনি তাকে এতিয়া অলপ মানে বিৰতি লৈছোঁ হয় গৰুবিলাক অলপ চিডিল লগাই লওঁ আপুনি অলপ এটা বহক মই গৰুকেইটা বহি লওঁ ইয়াতে ক'ত ধূলি হৈছে তোলা ফুলখিনি দেখাই দেচোন ভাল লাগিছে দে দেখাই দে ধুনীয়াকৈ এডাল গিফ্ট দিছোঁ গিফ্ট কি বস্তু এডাল চেঙেৰী টেঙাৰ পৰা গিফ্ট দি দিছোঁ মই কোন ফুলি এইকেইটা কাৰ গাত মাৰোঁ এতিয়া কওকচোন হ'ব এই টেণ্ট লগা গাটো মাৰি দিওঁ নেকি দুটামান মাৰি দিওঁ ষ্ট্ৰবেৰী খাই सकते हो নাই ধোৱা থৈ লোৱা এইটো এই ধুই লোৱা পানী ওলাইছে কাৰণে কৈছোঁ চাওঁ তই বনোৱাটো দেখা না কি বস্তু তই বনাই থকাটো দেখাইটো তই পাৰিছবি মই লগাই দিছোঁ ভালকৈ বনাব লাগিব গা ধুলি ঢোল বজা ভাল পানী গাই নাছিবি কাণত যাওঁগৈ এতিয়া বলো ধন্দা ভাগৰ লাগিল যে এতিয়া ঘৰলৈ যাওঁগৈ আৰু এতিয়া বোলে মাছ মাৰিম বুলি কৈছিল বোলে এতিয়া নৰখোঁ আজি নামাওঁ আৰু যাওঁগৈ আৰু ঘৰলৈ তাকে যাওঁগৈ বলো গৈ যাওঁগৈ আজি গৰু গা চা ধোৱালোঁ বিহু বুলি তাকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ তো এয়া দেখিছে নহয় চব চুটি কেনেকুৱা লাগিলে তইতো সাঁতুৰি আছিলি ক হা মজা গৈছিলি সাঁতুৰিব বঢ়িয়া এইকেইটা ঢোল বজাই আছে মানে এইজনী আইতা বুঢ়ী হৈ আছে
মুন বাই বাই কৈ দে আকৌ বাই বাই দে আকৌ বাই বাই এই উল্লাকে বাই বাই দিছে দেখিছে সেইজনী ৰবট গোটেইজনী ৰবট